পুৰা বেঙেনাৰে বনোৱা খুবেই সোৱাদ লগা এখন ব্যঞ্জন আজি দুপৰীয়াৰ জুতি আছিলে আৰু তাৰ কাৰণে মই দুটা এনে ইমান ডাঙৰ বেঙেনা লৈ লৈছোঁ আৰু পুৰিব দিছোঁ গেছতে। আৰু এইখিনি মই বেঙেনাখিনি প্ৰথমতে ফালি ভালদৰে চাই লৈছোঁ কাৰণ ভিতৰত পোক থাকিব পাৰেতো। আৰু এইফালে পিঁয়াজ, বিলাহী, আদা, নহৰু গোটেইখিনি কাটি ৰাখিছোঁ আৰু এইখিনি বেচন। আৰু এতিয়া ইয়াত মই অকণমানকৈ বেচন দি ধুনীয়াকৈ সানি ল'ম আৰু ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ আৰু অকণমান হালধি আৰু জিৰাৰ গুড়া অকণমান আৰু জলকীয়াৰ গুড়া অকণমান দি এইখিনি খুব ধুনীয়াকৈ সানি মই বল বনাই ল'ম। আৰু আজি আমাৰ ঘৰত ভিডিঅ' বনাবৰ কাৰণে কেমেৰা ধৰি দিবলৈ কোনো নাছিলে, সেইকাৰণে মোবাইলটো থৈ পেলাই এনেকুৱাকৈ কৰিব লগা হৈছে। আৰু এনেকৈ মই গোল আকৃতি বনাই লৈছোঁ। আৰু এইফালে গেছত কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া মই বোলকেইটা অৰ্থাৎ বৰাকেইটা এটা এটাকৈ এনেদৰে ভাজি ল'ম। আৰু ইলুটি-শিলুটিকৈ মই খুব ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ। আৰু দেখিবলৈ একেবাৰে তেল পিঠাকেইটাৰ নিচিনা নহয়, হোৱা নাইনে? আৰু খুব ধুনীয়া হৈছিলে। কেৰাহীত দিয়াৰ লগে লগে একেবাৰে ৰংটো সলনি হৈ গৈছে। আৰু এতিয়া এই প্ৰথমখিনি মই নমাই ল'লোঁ। আৰু পিছৰ কেইটাও মই এনেদৰে এটা এটাকৈ ভাজি ল'ম। আৰু আজি যিহেতুকে বৃহস্পতিবাৰ আছিলে সেইকাৰণে নিৰামিষ আছিল, সেইকাৰণে এনেদৰে অকণমান বনালোঁ। আৰু এতিয়া সেই একেখিনি তেলতে পিঁয়াজ আৰু শুকান জলকীয়া দুটা দি দিলোঁ। আৰু এইখিনি ভজা হোৱা আদা নহৰুখিনি যে বটি থৈছিলোঁ সেইখিনিও দিলোঁ ইয়াতে। আৰু এইখিনি আচলতে পিঁয়াজখিনি আৰু বিলাহীখিনি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ব লাগিছিলে, কিন্তু আজি আমাৰ লাইন নাছিল, সেইকাৰণে এনেদৰে ভাজি দিবলগীয়া হ'ল। আৰু এতিয়া বিলাহীখিনিও দিলোঁ আৰু বিলাহীখিনি গলি নোযোৱালৈকে ভাজি থাকিম। আৰু সোৱাদমতে নিমখ হালধিখন দি দিলোঁ। আৰু অকণমান ইয়াত চেনি দিছোঁ। চেনি দিলে অকণমান কালাৰটো সলনি হয় আৰু লগতে খাবলৈও অলপ সোৱাদটো বেলেগ হয়। আৰু কম জুইত ঢাকনি লগাই বিলাহীখিনি এনেদৰে ভাজি ল'লোঁ। আৰু এতিয়া ইয়াত মছলাখিনি মই এড কৰিলোঁ। অকণমান জিৰাৰ গুড়া, অকণমান জলকীয়াৰ গুড়া, অকণমান গৰম মছলা আৰু অকণমান চব্জি মছলা এইখিনি দি খুব ধুনীয়াকৈ মই লৰাই ল'ম। আৰু আঞ্জাখন খাবলৈ খুব বেছি সোৱাদ লগা হৈছিলে। আৰু এতিয়া ইয়াত পানী দিলোঁ। আৰু পানী বেছি দিব নালাগে, অকণমান থুপথুপীয়া হ'ব লাগে আৰু এতিয়া অলপ উতলিবলৈ দিম। আৰু অকণমান উতল অহাৰ পিছত মই ভাজি ৰখা বৰ বা কোপ্তাকেইটা মই দি দিলোঁ ইয়াতে। আৰু আপোনালোকে যদি কেতিয়াও ট্ৰাই কৰা নাই এনেদৰে পুৰা বেঙেনাৰ কোপ্তা, একবাৰ ট্ৰাই কৰি চাব। আৰু অকণমান সময় উতলিবলৈ দিম। আৰু এয়া মোৰ কোপ্তা কাৰী আঞ্জাখন হৈয়ে গ'ল। এতিয়া নমাই ল'ম আৰু অকণমান শেষত কচুৰি মেথি ছটিয়াই দিছোঁ। আৰু এতিয়া মই ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। আৰু কিয়নো আমাৰ যদি কাঁহীখন অকণমান দেখাত ধুনীয়া হয়,
খাবলৈও ভাল লাগে বা বেলেগক দিও ভাল লাগে, নহয়নে? আৰু এইখিনি ভাতকেৰেলা আৰু আলু ভাজি। আৰু কোপ্তা দুটামান মই এনেদৰে বৰৰ নিচিনাকৈ ভাজি ৰাখিছিলোঁ। আৰু এইখিনি দালি আছিল আৰু এইখিনি কোপ্তা কাৰী বিলাহীৰ লগত। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু ৰেচিপিটো চাই প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈকেও এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো যদি ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব।